বাজিছে এতিয়া যেহেতু 11টা বাজিব হ'ল আৰু আমাৰ ট্ৰেইনত আমি লুডু এক্সপ্ৰেছ ট্ৰেইনত যাম ডিমাপুৰ 4টামান বজাত ডিমাপুৰ পাই যাম। উলিয়াই ল'লোঁ এইটো কাৰণে উলিয়াই ল'লোঁ কাৰণ ফেষ্টিভেলবোৰত কি হয় বহুত মানুহৰ সমাগম হয়। গুগল পে' যিহেতু কাউণ্ট মানে নকৰে মানে কিয় নেটটো বহুত বেয়া থাকেতো সেইটো কাৰণে কেছ পইচা আপোনালোকে লৈ ল'ব ফেষ্টিভেলবোৰত আহিলে কাৰণ মানুহৰ সমাগম বেছি হোৱাৰ লগে লগে ইণ্টাৰনেটৰ মানে যিটো স্পীড বহুত কমি যায় সেইটো কাৰণে লৈ লৈছোঁ কেছ পইচা। পাই গ'লোঁ এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচন আৰু টাইম মতে পাইছোঁ। থেংক ইউ দাদা। 11:10 আৰু মানে আৰু আমাৰ লগত 10 মিনিট সময় আছে পাবগৈ লাগিব। টিকেট কটা নাই একদম আনপ্লেন হয় তো যিহেতু গুৱাহাটী ষ্টেচনত যেনেকৈ যাওঁ মুঠতে একদম গুচি যাম আৰু জেনেৰেলৰ টিকেট কাটি পিনি একদম যিমান কমত যাব পাৰি সিমান কমত যাব বিচাৰিছোঁ এই টুৰটোত। চাই থাকক এতিয়া আমি যাম ডিমাপুৰ। 100 টকা লৈছে তোমাৰ লয় 100 টকা মানে টিকেট 100 টকা 100 টকাত আমি ডিমাপুৰ পাই যাম। জেনেৰেল টিকেট কাটিছোঁ উপায় নাই ৰিজাৰ্ভেশ্যন কৰা নাছিলোঁ এতিয়া ব'লক। দুজন পাই গ'লোঁ ষ্ট্ৰেঞ্জাৰ মিট তেওঁলোকো হৰ্ণবিল যাব জুকো যাম বুলি প্লেনিং কৰিছে বিজিত আৰু সীমান্ত শেখৰ নহয় ডিমাপুৰ আমি পাই গ'লোঁ 5টা বজাত। টেক্সি লৈ ল'লোঁ টেক্সি এতিয়া অলপমান হৰ্ণবিল ফেষ্টিভেল ডাইৰেক্ট গাড়ীবোৰ নাযায় সেইটোতো ডাঙৰ প্ৰব্লেম হয় তথাপি উপায় নাই আমি যেতিয়া এখন গাড়ী বুক কৰিছোঁ 2400 টকা লৈছে কিচামালে কিচামা য'ত একদম হৰ্ণবিল হৈছে য'লৈকে হ'ব। কিচামা হৰ্ণবিল ফেষ্টিভেল এইখনে যিহেতু গেট হয় 9টা বজাত আমি পাই গৈছোঁ এতিয়া তো যাওঁ ভিতৰৰ ফালে দেখিলে ইন'ভা এখন পঠিয়াই দিলে যিহেতু দাদা আহিছে অলপ ওপৰত যাব লাগিব এইডোখৰলৈ বেছি নহয় পাছ লাগে কিন্তু আমি এখনৰ 5 টকাৰ কাৰণে একে ইন'ভাতে গুচি যাম আৰু 1 কিলোমিটাৰ 1 কিলোমিটাৰ ওপৰত যাব লাগিব তাৰ কাৰণে কপিলে গাড়ী এখন পঠিয়াই দিলে দাদা আহিলে। আপোনাৰ নামটো কেজা অ'কে মেইন গেট হয় আৰু আগত আছে আৰু 1 কিলোমিটাৰ চাই লওক এইবোৰ কেম্প চাইট হয় এনেকৈ থাকে যিটো এইটো ফাৰ্ষ্ট কেম্প আমি দেখিবলৈ পাইছোঁ দ্য বেৰেল কেম্প চাইট আমি ইয়াতে থাকিম আজি আমি পাই গ'লোহি দ্য বেৰেল কেম্প চাইট আৰু ইয়াতে আমি যিহেতু থাকিম এইবোৰ পুৰা ট্ৰেইন এইটো লাষ্ট কেম্প চাইট হয়। এতিয়া আহি আছে আমাৰ কমাণ্ডাৰসকল আমি ট্ৰেইনটো ইয়াতে থাকিম গোটেই পাহাৰৰ সুন্দৰ মনোমোহা দৃশ্যৰ মাজত আমি থাকিবলৈ পাম মজা লাগিব বঢ়িয়া ৰাতি আৰু মজা লাগিব গোটেই লাইটছবোৰ যেতিয়া দেখিছেনে গোটেই কেইফালে পাহাৰৰ মাজত আমি আছোঁ। ট্ৰেইনটো এতিয়া ঠিক কৰি দিব চব কেনেকৈ ট্ৰেইনটো কেনেকৈ তৰে অলপ এনেকৈ দি লৈছে কাৰ্টন চাই লওক এইটো কপিলৰ ট্ৰেইন হয় এইটো কপিল ইয়াত আছে ন কপিল ইয়াত আছে ওলাই গৈছে এইটো বিজিতহঁতৰ আৰু এইটো আনাদাৰ বিজিত আৰু মোৰ কেনেকুৱা লাগিছে বিজিত একদম বঢ়িয়া চুপাৰ ন আৰু সেইটো ট্ৰেইনটো দেখিছে নাই এইটো আৰু মজা লেটিনটো ওচৰত লেপটপত অলপ কথা পাতি আছে আমাৰ সীমান্ত শেখৰ এইজন নেপালী ब्रेकफास्ट अभी देगा ना हम लोग को चलो खाओ जाओ ठीक है। আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ সময় পাইছে 11টা অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু মোৰ এজন ফ্ৰেণ্ড পাইছোঁ ফ্ৰম ইটালী অ'কে ইউৰ গুড নেম Daniele. Daniele okay when you came Hornbill yesterday okay এও কিন্তু হিন্দীও জানে দেই অলপকে and you also from hello hi Gabriele, Italy से आया है और आप गुवाहाटी से आए अब हिंदी भी जानते हैं कि सर क्यों कब कितना साल हुआ है मतलब इंडिया में थोड़ा speaking because of interesting love okay joy Ochom ये असम का एक मतलब स्लोगन होता है जो भी है इटाली पर ही भी नहीं भारत जिंदाबाद अगेन भारत जिंदाबाद सो हर्नबिल फेस्टिवल এটা আল্টিমেট হ'বলৈ গৈ আছে আমি যেটো মানে ট্ৰেন্ডত আছো ইয়াত ইটালীৰ পৰা আহিছে আৰু তেখেতলোকে ইমান ধুনীয়াকৈ হিন্দী কৈছে মোৰ আৰু বেছি ভাল লাগিছে মানে ৰিয়েলি কৈছো কেম্প চাইডত আপোনালোকে আহিলে যিহেতু হৰ্নবিলত ইয়াত আহিলে বা এনেকুৱা কহিমা আহিলে থাকিবলৈ পাৰিব বহুত ধুনীয়া হয় এইফালৰ পৰা সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে গোটেই দিনটো বা ৰাতিটো ষ্টে কৰিব পাৰিব সুন্দৰ সুন্দৰ মুহূৰ্ত you know about the Hornbill festival please tell me about that we just arrived yesterday so we didn't see much but we didn't see much we ate rice beer everything we could a lot of rice beer dog meat was not available with rice it was written not available finished already but rice beer is it's amazing good. Yeah these were the traditional culture actually yeah nice right nice.
where there are 7 sisters in Northeast. region. You know Meghalaya, very well. Assam. Now another festival, so Zero Festival is situated in Arunachal Pradesh. You know Already Zero happened, Festival? no? Already happened. Finished. No? Yeah. Zero festival. Yeah. মই আপোনাক এটা ভিউ দেখাব বিচাৰিছোঁ আমি য'ত আছোঁ তাৰ পৰা গোটেই কহিমা চিটিখন দেখি থাকি এয়া চাওক আমি য'ৰ পৰা আছোঁ তাৰ পৰা একদম কহিমা চিটিখন এইখন আল্টিমেট এটা ভিউ মানে এয়া চাওক বিভিন্ন দেশৰ মানে ইয়াত আপোনাৰ ফ্লেগ আছে এখন ফ্ৰান্স ইফালে আছে এখন ব্ৰাজিল পৰ্তুগাল আৰ্জেণ্টিনা ছুইজাৰলেণ্ড জাৰ্মানী তেনেকৈ গোটেই দেশৰ মানে ফ্লেগ এটা অৱৰা থৈ দিছে আমি য'ত আছোঁ মানে ফুটবলৰ ক্ৰেজিনেছটো চাওক কাৰণ আমাৰ ইণ্ডিয়া মানুহৰ কোনো দল নাই কিন্তু নিৰ্দলীয় হয় আৰু মেঘালয় অৰুণাচল নাগালেণ্ড এইবোৰ জানেই যিহেতু ফুটবলত বহুত ক্ৰেজি হয় গোটেই দেশৰ ফ্লেগ লগাই থৈ দিছে নাও এতিয়া আমি যাম হৰ্ণবিল ফেষ্টিভেল য'ত এতিয়া হৈছে তাত আমি এতিয়া তাত গোটেইখিনি এক্সপ্ল'ৰ কৰিব যাম নে কি কোৱা এয়া চাওক এয়া হৈছে হৰ্ণবিল য'ত হৈছে জুম কৰি আপোনালোকক দেখাই দিছোঁ এয়া হৈছে কেচমা ভিলেজ ইয়াতে 23তম হৰ্ণবিল ফেষ্টিভেল যিটো আয়োজন কৰা হৈছে এইটোৱে প্ৰপাৰ জেগাটো আমি ওপৰৰ পৰা এটা ড্ৰোন নহ'লেও ওপৰৰ পৰা এটা ক্লিক আপোনালোকক দেখাব বিচাৰিছোঁ আৰু ভিউ চাওক কেওফালে পাহাৰ आप कहाँ से हैं मुंबई से From Mumbai, Maharashtra. ओके कितना मैंने हुआ यहाँ यहाँ तो अभी आया हूँ 2 साल से घूम रहा हूँ. আচ্ছা 2 বছৰ দিন তেওঁ ঘূৰি আছে চব ভাবি চাওক তো গুড নেম My name is Sumukh. চুমুক Sumukh, but people call me Bunny. बनी He goes by Bad Bunny. ओके ओके Baba. Baba Bunny, sorry. Not Bad अच्छा Bunny. आप ऐसे घूमता है क्या हाँ ऐसे ही घूमता है कितना सर साल मैं. 2 साल 2 साल हो गया. अच्छा खाना पीना कैसा खाना पीना बना लेता हूँ खुद का. खुद हाँ. अच्छा मतलब मेरे पास खाने वाने का सामान है, खुद के बर्तन है. ओके बनाता है. ঠিক আছে তেখেত নিজে বনায় আৰু দিছে বনায় এনেকৈ 2 বছৰ দিন হ'ল তেওঁ ঘূৰি ফুৰি আছে দেখিছে যাযাবৰী মন अब क्यों मतलब ऐसा क्यों किया है मतलब ऐसा डिसाइड क्यों किया है ऐसा डिसाइड इसलिए किया है मतलब मेरे को ऐसा लगता है कि हम प्रिमिटिव तरीके से जीना दैट्स द वे वी आर सपोज टू लिव. मतलब वो हमारा एंशिएंट कल्चर है कि प्रिमिटिव तरीके से अभी हम मॉडर्नाइज बहुत ज़्यादा हो गए हैं, बहुत ज़्यादा टेक्नोलॉजी से जुड़े हुए हैं. तो विद दैट कम्स ये लॉट्स पीस ऑफ लाइफ आप मतलब जो पीस जो वर्ड होता है आइसोलेशन. ज़्यादा डिप्रेशन नहीं, एंजाइटी नहीं है. ऐसे अच्छा है थोड़ा लाइफ. अच्छा नेक्स्ट आपका प्लान क्या है नेक्स्ट प्लान क्या है नेक्स्ट प्लान वर्ल्ड टूर है वो. कोई इंस्टा फेसबुक सोशल मीडिया आई एम ऑन यूट्यूब. एक्चुअली आई वाज इन मुंबई 4 इयर्स. वहाँ पे मैंने फिल्म मेकिंग सीखी. वहाँ पे आई वर्कड एज अ फिल्म मेकर. ओके देन थोड़ा बहुत पैसा कमा के छोड़ छाड़ के निकल गया घूमने के लिए. ইয়াত নিজে ড্ৰয়িং কৰে শিৱ বাবাৰে ড্ৰয়িং কৰিছে তো ট্ৰেইনটোত এনেকৈ হেৰি কৰিছে চব কিমান আৰ্টিষ্টিক মানে মাইণ্ডৰ मतलब फ्रेंड बन गया मुलाकात. এয়া চব তেওঁ নিজে পেইণ্ট কৰিছে ৰিয়েলি এমেজিং হাউ উই লেটছ টু দ্য ডেন্স Bihu? Okay. Okay. How do you do that? Teach me Bihu. Fuck. How do you do that? নাচনো লাগিব পাই গ'লোহি মেইন যিটো স্পট হয় হৰ্ণবিল ফেষ্টিভেল য'ত হৈছে আৰু আমি এতিয়া পাই গ'লোহি আৰু এই মাৰ্কেটত আপোনালোকে ট্ৰেডিশ্যনেল বস্তু কাপোৰ কানি যি হয় নাগালেণ্ডৰ গোটেইখিনি পাব এখন এখন মাৰ্কেট আৰু এইফালে এখন মাৰ্কেট হয় এইফালে একদম গোটেই টাইপছবোৰৰ খানা যিহেতু আছে এইফালে খানা পাব গোটেই এইফালে একদম পূৰা ফুডিং ছিচন হয় গোটেই ট্ৰেডিশ্যনেল ফুডবোৰ আপোনালোকে পাব ইয়াত আহিলে এইফালে গোটেইটোৱে অকল আপুনি খাবৰ কাৰণে গৈছে ইয়াত বিভিন্ন যিটো আপুনি টাইপছৰ যিটো খানা খায় নাগালেণ্ডৰ পাব খানা মেনু চক ফিছ ডগ মিট কৰ্ণ টি এইবোৰ মানে বিভিন্ন ধৰণৰ খানা পৰ্ক ইয়াতে মানে যিটো ৰাইচ বিয়াৰ বুলি যিটো কোৱা হয় ৰাইচ বিয়াৰটো এনেকৈ থোৱা যায় চক চক মানুহবোৰে এনেকৈ চাহ খায় যিহেতু চাহ বাঁহত ভিতৰত এনেকৈ গৈ পিনি চাহ দিয়ে ओके थैंक यू ये क्या है मैम ये स्टिकी राइस है ना ये क्या है 100 स्टिकी राइस चिकन बारबेक्यू ओके चटनी ओके वेरी नाइस चिकन दिस विल बी 100 रुपीस दिस वन 100 रुपीस এটা 100 টকা ল'ব বাৰবিকিউ থাকিব ৰাইচ ন sticky rice ओके কিয় খাব লগা আছে বহুত মানুহ আহি গ'ল এয়া কপিল দেই আমি আৰু কথাটো কৈ আছিলোঁ কপিল এয়া কপিল আহি গ'ল ফাইনেল পৰ্ক লৈ আহিছে এইটো কি পৰ্ক কপিল স্মৰ্ক পৰ্ক দেখাই দিছোঁ এই মস্ত পিচ
এই মেইন ষ্টেজত গোটেই নৃত্য যিহেতু 15টা টাইপছৰ নৃত্য ইয়াতে প্ৰদৰ্শন হয় আৰু ৰাতি নাইট শ্ব' বেণ্ডৰ যিহেতু গোটেই শ্ব' ইয়াতে হয় বিভিন্ন দেশৰ বিভিন্ন ৱৰ্ল্ডৰ বিভিন্ন মানুহ ইয়াত আছে চাই লওক মানে বেলেগ এটা দৃশ্য মানে কি ক'ম মানে ইয়াত অহাৰ লগে লগে মানে বেলেগ এটা মুহূৰ্ত হৈছে যে কেনেকুৱা ইউনাইটেড হয় ফেষ্টিভেলত আপোনালোকে দেখিবলৈ পাব চব কেউফালে গোটেই ফটোগ্ৰাফাৰ দেখিছে গোটেই ফটোগ্ৰাফাৰ এইফালৰ পৰা আদি কৰি গোটেই ফটোগ্ৰাফাৰ আছে যিহেতু গোটেই ফটোগ্ৰাফাৰ ভৰ্তি হৈ গৈছে গোটেই এনেকুৱা চব কেনেকৈ কালচাৰ এনেকৈ বজাই ৰাখিছে নাগালেণ্ডে আৰু এয়া হৈছে হৰ্ণবিল ফেষ্টিভেল joining us for the afternoon session of the cultural program Cultural Connect, brought to you by the screening of films and এনেকৈ ফটো ছেশ্যন কৰা যায় চব পাহাৰৰ ওপৰত নাগা হেৰিটেজ ভিলেজ যিহেতু এটা ডিজাইন কৰিছে ৰিয়েলি এমেজিং মানে বহুত ওপৰত কৰিছে পাহাৰৰ ওপৰত কিন্তু কৰিব যে পাৰিছে এয়া ফেষ্টিভেলত এনেকুৱা হৈ থাকে আৰু দিয়কচোন